শুনা সভাসদ ভাগৱত পদ আপদ কবি নাশ ইটো কলিকাল ভকত কভাল কৰিলা সুকে কাষ এ ৰাম ভাৰত বৰিষ মনুষ্য শৰীৰ কলি যুগ হৰি নাম শাৰীৰ সংযোগ কত পুণ্য পাইলা অকৰ তৰিবাৰ কাম এ ৰামাই হেন কালত তৰিত নপাৰে মনুষ্য জনম পায়া ভকতি নকৰে হৰি নুসুমৰে তাকে বঞ্চে বিষ্ণু মায়া নমো নমো ৰাম কৰায়ো পখাম সংসাৰৰ দুখ তাপ তোমাক নভজে আপদ তমজি অমৰ হেৰা কৃষ্ণ বাপ তুমি হে মাধৱ এ আমাৰ বান্ধৱ এবেশে ভৈলবী দিত সংসাৰ তাৰণ তোমাৰ চৰণ তথাপি নিশ্চিন্তে শীত এ ৰাম মনৰ লগত ভৈলো বুদ্ধিহত মায়াৰ নপাইলো পাৰ মই দুৰাশয় জানি কি পাময় আপুনি কৰায়ো ধাৰ ভকতি সিঞ্চিব জিমতে বঞ্চিব অসংসাৰৰ তাপ ঘোৰ দিও উপদেশ হে দিকেশ
হৃদয়তে থাকি মোৰ ৰাম সদা মোৰ মুখে যেন সুখে দুখে অনাচাৰো তোমাৰ নাম হেন কৃপা কৰা দিনে কয় উদ্ধাৰা আদাকি বোলাৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি